চাওক আমি শিক্ষকসকলৰ যেটো প্ৰাথমিক কৰ্তব্য যেটো আমাৰ মৌলিক কৰ্তব্য আমাৰ প্ৰধান কৰ্তব্য হ'ল আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়া। বৰ্তমান সময়ত অসমৰ শিক্ষা বিভাগে SCERT তৰফৰ পৰা প্ৰত্যেক বছৰে শিক্ষাবৰ্ষৰ আৰম্ভণিতে আমাক এখন শৈক্ষিক দিনপঞ্জী প্ৰদান কৰে আৰু শৈক্ষিক দিনপঞ্জীখনৰ মতে আমি আমাৰ কাম কাজবোৰ আগুৱাই লৈ যাই থাকিব লাগে। আৰু শৈক্ষিক দিনপঞ্জী সকলো দিশ মানে পাঠ্যক্ৰম কি ধৰণে আগবাঢ়িব সেই সকলো দিশ তেওঁলোকে তাতে সন্নিৱিষ্ট কৰি দিয়ে আৰু শিক্ষকসকলে সেই ধৰণে আগবাঢ়িব লাগে। কিন্তু বৰ্তমান সময়ত আমাৰ শিক্ষকসকলে অত্যাধিক চাপত আমি থাকিবলগীয়া এই কাৰণেই হৈছে যে বিভাগৰ তৰফৰ পৰা দিনটোৰ বিভিন্ন সময়ত বিভিন্নজন বিষয়াৰ স্বাক্ষৰিত কিছু নিৰ্দেশনা আমি প্ৰতিদিনে লাভ কৰি থাকোঁ আৰু সেই নিৰ্দেশনাবোৰ বিভিন্ন উদযাপন বিভিন্ন কাৰ্যসূচী চৰকাৰে হাতত লোৱা বিভিন্ন আন্দোলন অভিযান এই ধৰণৰ বিষয়বস্তুবোৰত উদযাপন কেন্দ্ৰিক বিষয়বস্তুবোৰ আমাৰ শিক্ষকসকলৰ ওচৰলৈ দিনটোৰ বিভিন্ন সময়ত আহি থাকে আৰু পাঠদানৰ পৰিৱৰ্তে আমাৰ শিক্ষকসকলে সেই উদযাপনবোৰ কৰা তাৰ ফটো সংগ্ৰহ কৰা সেই ফটো বিভাগলৈ প্ৰেৰণ কৰা আৰু তাৰ যিবোৰ ৰিপৰ্টিং আছে আপোনাৰ গুগল ফৰ্ম দিয়ে এক্সেল শ্বীট দিয়ে সেইবোৰ পূৰণ কৰি আমি বিভাগীয় কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰি থাকিব লাগে। তেওঁলোকে আমাক সময় নিৰ্ধাৰণ কৰি দিয়ে যে ধৰক যদি কোনোবা এখন বিদ্যালয়ত বহুকেইজন শিক্ষক আছে তাৰে মাজত দুজন শিক্ষকে সেই বিষয়টো কৰি থাকিবলৈ তেওঁলোকৰ হয়তো অলপ সুবিধা হয়, কিন্তু যিবোৰ বিদ্যালয়ত শিক্ষকে এজন বা দুজন আৰু ছাত্ৰ ছাত্ৰী 100-150জন আছে তেনেকুৱা বিদ্যালয়ৰ দুজন শিক্ষকে কিন্তু এই ৰিপৰ্টিঙৰ কামবোৰতে ব্যস্ত থাকিবলগীয়া পৰিস্থিতি। নিশ্চিতভাৱে পাঠদানত ক্ষতি হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলেও কেৱল উৎসৱপ্ৰৱণ হৈ থকা বাবে তেওঁলোকৰ পাঠদানত বা শ্ৰেণীকোঠাত যিটো মনোযোগ থাকিব লাগে শিক্ষাদান গ্ৰহণ কৰাৰ সময়ত, গতিকে সেই মনোযোগখিনিও বিঘ্নিত হৈছে, যাৰ ফলত আমি শিক্ষক শিক্ষয়িত্ৰীসকলে অনুভৱ কৰিছোঁ যে শিক্ষাৰ্থীসকলে যি ধৰণে পঢ়া শুনাত আগবাঢ়িব লাগিছিল কিছু ক্ষেত্ৰত হয়তো জটি পৰিছে আৰু সততে এটা অভিযোগ উত্থাপন কৰি থকা যায় যে চৰকাৰী মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে ভালদৰে নপঢ়ুৱায়, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ফলাফলসমূহ বেয়া। কিন্তু ফলাফলসমূহ তেওঁলোকে উৎকৃষ্ট ফলাফল তেতিয়াহে দিব পাৰিব যেতিয়া তেওঁলোকে পাঠদানত শিক্ষা গ্ৰহণত যথেষ্ট সময় তেওঁলোকে দিব পাৰে। কিন্তু যদি দিনটোৰ বিভিন্ন সময়ত আপোনালোকক উদাহৰণস্বৰূপে কওঁ, যোৱাকালিৰ দিনটোত অমৃত বৃক্ষৰ কাৰ্যসূচী লগতে অমৃত বৃক্ষৰ যিটো ফটো আপলোড কৰা সেই সময়ত যথেষ্ট সময় গৈছে আৰু উদাহৰণস্বৰূপে কওঁ কালিৰ দিনটোৰ ভিতৰত আমাক 7টাকৈ নিৰ্দেশনা দিছে। আজি আমাৰ দেওবাৰৰ দিনটোতো আমাৰ শিক্ষকসকলক 1 তাৰিখ 1 ঘণ্টা বুলি এটা কাৰ্যসূচী দিছে, য'ত ছাত্ৰ ছাত্ৰীসকলক মাতি আনি আমি বিদ্যালয়ত আমাৰ স্বচ্ছ ভাৰতৰ এক অভিযান আমি কৰিবলগীয়া হৈছে। এতিয়া আজি বন্ধৰ দিনটোত চাব ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে বিভিন্ন তেওঁলোকৰ কাম থাকে, গতিকে ল'ৰা ছোৱালীক আৰু বিদ্যালয়ত পঠিয়াবলৈ তেওঁলোকে নিবিচাৰে আৰু যদি ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক যদি আমি বিদ্যালয়লৈ আনিব নোৱাৰোঁ আকৌ আমাক বিভাগীয়ভাৱে ওপৰৰ পৰা প্ৰেছাৰ দিয়ে যে কি হ'ল আপোনালোকে ফটো এতিয়ালৈকে পঠোৱা নাই, ৰিপৰ্টিং কৰা নাই, এতিয়া ল'ৰা ছোৱালী নাহিলে আমিনো ফটোখন ক'ৰ পৰা উঠাওঁ, তেনেকুৱা ধৰণৰ কথা। অহাকালি যিটো আমাৰ গান্ধী জয়ন্তী আছে, প্ৰত্যেক বছৰে গান্ধী জয়ন্তী প্ৰতিখন বিদ্যালয়ে নিজৰ নিজৰ ব্যৱস্থাৰে তেওঁলোকে উদযাপন কৰে আৰু ল'ৰা ছোৱালীক মহামানৱ মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ তেওঁৰ দৰ্শনৰ বিষয়ে অৱগত কৰোৱাৰ এটা প্ৰত্যেক বছৰে এটা ব্যৱস্থা আছে। কিন্তু এইবাৰ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে তেওঁলোকে খোলা ৰাখি কালি বন্ধৰ দিনটো কালি আমি সকলোৱে জানো এটা ৰাষ্ট্ৰীয় বন্ধ নেশ্যনেল হলিডে গান্ধী জয়ন্তী, কিন্তু বেলেগ আমাৰ যি অফিচ কাছাৰী আছে বাকী সকলোবোৰ বন্ধ থাকিব, কেৱল বিদ্যালয়খিনি খোলা ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে দিছে আৰু কাৰ্যসূচীখিনিৰ যিটো ৰিপৰ্টিং সেইটো আমাক সময়ে সময়ে কৰি থাকিব লগা হৈছে। এনেকুৱা এটা পৰিস্থিতি হৈছে যে বিদ্যালয় এৰি অহাৰ পিছতো শিক্ষক আকৌ বিদ্যালয়লৈ ঘূৰি গৈ ল'ৰা ছোৱালী মাতাই আনি আকৌ বিভিন্ন কাৰ্যসূচী কৰি তাৰ ফটো ৰিপৰ্টিং আমি কৰিবলগীয়া পৰিস্থিতি হৈছে। গতিকে তেনেকুৱাকৈ যদি চলি থাকে তেনেহ'লে আমাৰ যিটো মুখ্য কৰ্তব্য সেই কৰ্তব্যৰ পৰা যেন আমি অলপ আঁতৰি যোৱা যেন হৈছে আৰু বিদ্যালয়খনত এজন প্ৰধান শিক্ষক আৰু এজন অভিজ্ঞ শিক্ষকক নডেল শিক্ষক হিচাপে বিভাগে নামাকৰণ কৰিছে। গতিকে প্ৰধান আৰু নডেল শিক্ষকজন প্ৰতিটো সময়তে কেৱল ৰিপৰ্টিঙৰ কামত ব্যস্ত হৈ থাকিব লগা, যাৰ কাৰণে পাঠদান তেওঁলোকৰ প্ৰধান শিক্ষকজন বা নডেল শিক্ষকজনৰ যি শ্ৰেণী আছে সেই শ্ৰেণীত অন্য এজন শিক্ষকে পাঠদান কৰিব লাগে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰো কিছু পৰিমাণে পাঠদানত ক্ষতি হয়। গতিকে আমাৰ শিক্ষকসকলে আজি কিছুদিনৰ পৰাই এটা
মানে ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ লিখা মেলা কৰি আছিল যে এই ধৰণৰ ব্যৱস্থাবোৰ বন্ধ হ'ব লাগে। বৰ্তমান ধৰক যিবোৰ উদযাপন এতিয়া অমৃত কলহ বুলি এটা চলি আছে, তাতে আমি প্ৰভাত ফেৰী বা ল'ৰা ছোৱালীক লৈ প্ৰচেছন কৰাবলগীয়া হৈছে। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰে শিক্ষাৰ্থীসকলৰ যাতে পাঠদানত ব্যাহত নঘটায় আৰু আমি শিক্ষকসকলৰ যিটো আমাৰ মুখ্য দায়িত্ব পঢ়ুৱা, সেই পঢ়ুৱা দায়িত্বটো যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ, তাৰে কাৰণে শিক্ষক সমাজৰ তৰফৰ পৰা কালি ৰাতিৰ পৰা স্বতঃস্ফূৰ্তভাৱে ছ'চিয়েল মিডিয়াত এটা আহ্বান গৈছে যে আমাক পঢ়াব